এই দেখিছে নহয় বাবু কি কৰিছে সিও মানে কুণালীৰ দৰে ক'বলৈ লাগে কুণালীৰ ভিডিঅ' চাই চাই আৰু ঘৰলৈ আহিলোঁ 4-5 দিন হ'ল আচলতে বিপদ কেতিয়া কাৰ আহে কোনো ধৰিব নোৱাৰে মা পৰি পেলাই ফ্ৰেকচাৰ হ'ল সেইবাবে ঘৰলৈ লৰালৰিকৈ গুচি আহিলোঁ মানে মা পৰিছে মই ফোনতে আছিলোঁ দেউতাৰ লগত কথা পাতি আৰু তেনেকৈ গুচি আহিলোঁ আৰু আজি বা আহিছে মই যিহেতু 4-5 দিন হৈ গ'ল এতিয়া মই ঘৰলৈ যাওঁ কাতি বিহু মানে পাতিব নোৱাৰিলোঁ এতিয়া দেৱালীত ঘৰলৈ যাওঁ যিহেতু চাকি গছ বা শৰাইভাগ দিব লাগিব এই মেকুৰীটো আহিছিলে জুবিনদা ঢুকুৱা দিনাখন সি আমাৰ খুব মৰমৰ হৈ পৰিছে সি নাযায় আমাৰ ঘৰৰ পৰা ৰাখি থৈছোঁ তাক আৰু ইয়াৰ ঘৰলৈ আহিলোঁ শৰাইভাগ কেনেকৈ আগবঢ়াব লাগিব যিহেতু সেইবাবে যা যোগাৰখিনি কৰি ল'লোঁ আৰু বাবুক এতিয়া গাটো ধুৱাই লওঁ আৰু এতিয়া মই ৰেডি হৈ লওঁ যিহেতু ঘৰৰ পৰা আহিলে 4-5 দিন ঘৰত নাথাকিলে কামটোতো বহুতেই ওলাই যায় আৰু এতিয়া ৰেডি হৈ ল'লোঁ এতিয়া শৰাইভাগ আগবঢ়াওঁ আৰু বাবুক লগাই দিছোঁ কামত তাক মানে মই আজিকালি কামত লগাই দিওঁ আৰু শিকাওঁ অকণ নহ'লে দুষ্টহে কৰি থাকিব আৰু এয়া ধুনীয়াকৈ ধূপ ধূনা জ্বলাই ল'লোঁ আৰু এই চাকিৰ পোহৰে যাতে প্ৰতিখন ঘৰ পোহৰ হওক লগতে প্ৰত্যেকৰে মনবোৰো যাতে পোহৰ হওক তাৰেই কামনা কৰিছোঁ এনেকৈ শৰাইভাগ আগবঢ়ালোঁ বিশেষ একো নাজানো মনৰ পৰা কেৱল আগবঢ়াওঁ আৰু সকলোৰে যাতে মংগল হওক তাৰেই কামনা কৰিছোঁ মোৰ যাতে একো বিপদ নহয় তুমি কৃপা কৰিবা আৰু এইফালে চাকি জ্বলাই আছোঁ ইফালে এওঁ জ্বলাই আছে যিহেতু ঘৰটো ডাঙৰ হয় মাৰ তাতো জ্বলাব লাগে এইফালেও জ্বলাব লাগে বহুতখিনি চাকিয়ে জ্বলোৱা হয় আৰু এয়া আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ বাবে অকণমান 5 মিনিটমানৰ ভিতৰতে আহিছিল বিশেষ ভাল নহ'লে বাৰু তেওঁ যি মৃত্যুৰ ৰহস্য এতিয়াও আন্ধাৰৰ মাজত আছে তেওঁ আমাৰ মাজৰ পৰা যোৱা এমাহ পাৰ হ'ল গতিকে সকলো দিশতে পোহৰ হৈছে যদিও আমাৰ মনটো কিন্তু পোহৰাব পৰা নাই কাৰণ জুবিনদাবিহীন এয়া প্ৰথমটো দেৱালী চেণ্টাৰলৈ আহিছিলোঁ আৰু তেওঁক অকণমান শ্ৰদ্ধাঞ্জলি জনালোঁ ধূপ জ্বলালোঁ তেওঁ যি মৃত্যুৰ ৰহস্য এতিয়াও আন্ধাৰৰ মাজত আছে সেয়া যাতে অতি সোনকালে পোহৰ হৈ আহে মায়ে যাতে কৃপা কৰে জুবিনদাৰ মৃত্যুৰ ৰহস্য যাতে আমাৰ সকলোৰে মাজত আহি পৰে তাৰেই কামনা কৰিছোঁ আজি এয়া চেণ্টাৰ দেখিছে নহয় বিশেষ জাক জমকতা একোৱেই নাই খুব কম আৰু এয়া বাবুৱে বোলে কিবা এটা খায় এতিয়া চেণ্টাৰ আহিলে আচলতে সি কিবা এটা নহয় কিবা এটা খায় আৰু আমিও কফি একাপ খালোঁ তাক এনেকৈ খাবলৈ দিলোঁ আৰু এয়া পাচলিতে পাতে আমাৰ কালী পূজা ভাগ আৰু ইয়ালৈ আহিলোঁ চাকি বন্তি জ্বলালোঁ আৰু সেই কণমানিজনীক দেখিছে নহয় ইমান মৰম লগা আৰু এয়া মা কৃপা কৰিবা জুবিনদাৰ যি মৃত্যুৰ ৰহস্য আমাৰ মাজলৈ লৈ আহিবা আৰু তেওঁক ভালে কুশলে ৰাখিবা আৰু পাৰিলে আমাৰ মাজলৈ পুনৰ পঠাই দিবা সেয়াই কামনা কৰিছোঁ আৰু এতিয়া ঘৰলৈ আহিছোঁ আজিলৈ ইমানেই ধন্যবাদ